নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক এডোখৰ সুন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ মনোমোহা এখন ঠাই আমি দেখুৱাম। আমি আহি আছোঁ লংডিঙলৈ বুলি। অৰুণাচলৰ কানুবাৰী পাঁচআলিৰ পৰা আমি লংডিঙলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। ইয়াত দেখিছে নেশ্যনেল হাইৱে সুন্দৰ নতুনকৈ বনোৱা ৰাস্তাটোৱেদি আমি লংডিঙৰ পৰা লংডিঙলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। কানুবাৰীৰ পৰা লংডিঙলৈ 8 কিলোমিটাৰ ডিষ্টেঞ্চ। ইয়াৰ লোকেল মানুহ ৰাস্তাৰেদি আহি আছে, দেখা পাইছে। অলপ দূৰ গৈ আমি আপোনালোকক খুব সুন্দৰভাৱে দেখাব পাৰিম। এয়া দেখিছে কাষে কাষে পাহাৰ, খুব সুন্দৰ লাগিছে। এয়া নৈসৰ্গিক দৃশ্য, মানে প্ৰকৃতিৰ এক বুজাব অপূৰ্ব দৃশ্য। এয়া আহক, আপোনালোকো আহক লংডিঙলৈ বুলি আহক। লংডিঙলৈ আহোঁতে যি প্ৰকৃতিৰ যি মনোমোহা দৃশ্য উপভোগ কৰক। সকলোৱে আহক। উত্তৰ পূৰ্বাঞ্চলৰ ভাল লগা আটাইতকৈ বহুত ভাল লগা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এডোখৰ ঠাই এই যি লংডিং। লংডিং মানে আমি এতিয়া লংডিং পোৱাগৈ নাই, আমি কানুবাৰীৰ পৰা আহি আছোঁ। আমি আপোনালোকে যাত্ৰা পথৰ গোটেই বিৱৰণ দিম। খুব ৰাস্তাটোত পাহাৰীয়া ৰাস্তাৰ কাৰণে গাড়ী মটৰৰ ভিৰ কম। আমাৰ নিচিনা মহানগৰৰ দৰে যান জঁট নাই, ট্ৰেফিক জাম্প নাই। এয়া দেখিছে, আমি আপোনাক দেখাম, ছাইডৰ পাহাৰ দেখাম, দৃশ্যখিনি দেখাম। সেউজীয়া সেউজীয়া, খালি চাৰিওফালে অকল সেউজীয়া। আপুনি যেনিয়ে চাই পাহাৰ, ইটোৰ পিছত সিটো পাহাৰ, সিটো পাহাৰৰ বেগফালে যেন আৰু এটা পাহাৰ খাৰা হৈ আছে, তাৰ বেগফালে আৰু এটা পাহাৰ খাৰা হৈ আছে। বুজাব নোৱাৰা মনোৰম অপূৰ্ব দৃশ্য। আৰু কাষে কাষে পাহাৰৰ এই পাহাৰ কাটি যে ৰাস্তা বনাইছে, তাৰ কি অপূৰ্ব। এয়া দেখিছে সুন্দৰ সেই পাহাৰ দেখাবলৈ আপোনাক যত্ন কৰিছোঁ যিমান দূৰ পৰা যায়, কেমেৰাৰ যিমানলৈকে পাৰি। মুক্ত আকাশ, শুকুলা মেঘে আমাক সম্ভাষণ জনাইছে। এই ৰাস্তাইদি আমি লোকেল মানুহখিনিক দেখিছোঁ, তেওঁলোকে বাৰীৰ পৰা আহিছে, যথেষ্ট কাম কৰে ইয়াত। অকল মতা বুলি নহয়, মতা মাইকী সকলোৱে খেতি কৰে। কি অপূৰ্ব দৃশ্য দেখিছেনে? আকাশখন যেন আমি আকাশ চুবলৈ গৈ আছোঁ, আমি আকাশৰ ওচৰলৈ গৈ আছোঁ। এয়া দেখিছেনে? কি সুন্দৰ, ইটোৰ পিছত সিটো পাহাৰ, তাৰ ওপৰত এই শুকুলা মেঘ। আমি শুকুলা মেঘৰ দেশলৈ যেন আমি আহি আছোঁ, আমি গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আপোনাৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰু যদি স্কিপ কৰে তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ এডোখৰ মনোৰম ঠাই আপোনালোকে উপভোগ কৰাৰ পৰা বঞ্চিত হ'ব। আপোনালোকে নিজেও আহিব, কিন্তু এতিয়া মই আপোনাক সদ্যহতে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখাইছোঁ। আমি যিহেতু বাইক মানে আমি স্কুটিত আহিছোঁ, গতিকে ভিডিঅ'টো কেতিয়াবা অলপ হাতৰ বেলেঞ্চ নাইকিয়া হৈ যায় বা ভালকৈ দেখাবলৈ অসুবিধা হৈছে। তথাপি যিমান পাৰোঁ সিমান সুন্দৰভাৱে আপোনালোকক গোটেই কানুবাৰীৰ পৰা লংডিঙৰ গোটেই যাত্ৰা পথত যিখিনি আমি অতিবাহিত কৰি যাম, হাবি বন, আপোনাৰ জান জুৰি বা ঘৰ দুৱাৰ, সকলোখিনি আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু চাই থাকক, ইয়াত দেখিছে কি সুন্দৰ টাৰ্ণিং। ডেকা ল'ৰাখিনি আহি ইয়াত যথেষ্ট বাইক আদি চলাই ভাল পাব, যিসকলে ষ্টাণ্ট মাৰে। কিন্তু মই সাৱধান, কথাটোহে কৈছোঁ, সেইবুলি ইয়াত আহি ষ্টাণ্ট মাৰিবহি নালাগে। আপোনালোকে চাই থাকক, এই সুন্দৰ দৃশ্য দেখিছেনে? চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া। এই সেউজীয়াৰ মাজে মাজে আমি পাহাৰৰ একাষ বেকাষ পথেদি এবাৰ নামিছোঁ, এবাৰ উঠিছোঁ, এবাৰ নামিছোঁ, এবাৰ উঠিছোঁ। এই দেখিছে খেতিৰ পৰা আহি আছে, সুন্দৰ এটা বতাহ লাগিছে। স্কুটিত আহি আছে যে বতাহ লাগিছে, বতাহ অলপ হৈছে। এই দেখিছে সুন্দৰ শিলৰ মাজেদি আমি গৈ আছোঁ, শিলৰ মাজেদি ৰাস্তা, সন্মুখত পাহাৰ, কি সুন্দৰ লাগিছে। আপোনালোকে আহক। মই যদি গাড়ী লৈ আহিলোহেঁতেন হয়তো ভিডিঅ'টো আৰু খুব সুন্দৰভাৱে কৰিব পাৰিলোহেঁতেন, কিন্তু তাৰ বাবে দুখিত। আমি আচলতে স্কুটি লৈ আহিছোঁ। তথাপি আপোনালোকে ভিডিঅ'টো চাওক, উপভোগ কৰক বুলি আমি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। যথেষ্ট সুন্দৰ মানে পৰিৱেশ। এয়া লংডিঙলৈ আমি আহি আছোঁ, দেখিছেনে? ঘৰ দুৱাৰ বহুত কম ইয়াত, মানে ৰাস্তাৰ কাষত আৰু ঘৰ দুৱাৰ বিশেষ নাই। ৰাস্তাৰ পৰা মেইনলি সেইটো হাইৱেৰ পৰা লুংলুঙীয়া বাটেদি পাহাৰৰ ওপৰলৈ উঠি যাব লাগিব, তাত আপোনাৰ বস্তি পাব। এয়া
মহিলাসকল খেতিৰ পৰা আহিছে। ইয়াত পিষ্টলো কিন্তু অপেন লৈ ফুৰে। আপোনালোকে কেতিয়াবা হয়তো ৰাস্তাত দেখা পাব তেওঁলোকে পথাৰৰ পৰা নামি আহোঁতে হাতে হাতে বন্দুক থাকে। যদি দেখা পোৱা ভাগ্য কৰে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে দেখা মানে যাত্ৰাপথত য'ত যি পাওঁ আপোনালোকক সকলো দেখা যায়। যাম সকলো যিখিনি পাওঁ সকলোখিনি দেখাবলৈ আমি চেষ্টা কৰোঁ। আপোনালোকে চাই যাওক খালি ভিডিঅ'টো। এয়া লংডিঙৰ যাত্ৰাপথৰ প্ৰকৃতিৰ এক মনোমোহা এক দৃশ্য। ইয়াত প্ৰকৃতিয়ে নিজৰ ৰূপ যৌৱন একদম উদঙাই দেখাই দিছে মানুহক। আপুনি আহি ইয়াত প্ৰকৃতিৰ ৰূপ যৌৱন আপুনি দৰ্শন কৰিব পাৰিব। আপুনি প্ৰশান্তি ল'ব পাৰিব। আমাৰ মহানগৰৰ যি ট্ৰাফিক জাম, যি আপোনাৰ পলিউশ্যন, যি যান্ত্ৰিকতা জীৱন, সেই যান্ত্ৰিকতা জীৱনৰ পৰা অকণমান সময় আপুনি আঁতৰি আহি আপুনি এবাৰ লংডিঙলৈ আৰু লংডিঙৰ এই সেউজীয়া যি প্ৰকৃতিৰ নৈসৰ্গিক আপোনাৰ দৃশ্য আছে, পাহাৰৰ যি আপোনাৰ আকৰ্ষণীয় দৃশ্য আপুনি চাই সকলোৱে আপ্লুত হ'ব আৰু শান্তি মনত লাভ কৰিব পাৰিব। মই গতিকে আপোনাক আমি কৈ যাম, চেষ্টা কৰিম মই যে উপভোগ কৰিম বা এই প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য মানে চাই মই অকল প্ৰশান্তি লাভ কৰিম সেয়া নহয়। এয়া আপোনালোক দেখুৱাম যে পাহাৰৰ ওপৰৰ পৰা শিলৰ মাজেদি পানী বৈ আহিছে এই নিজৰা, আৰু এই পানী ইয়াৰ মানুহে ধৰি ধৰি খায়। ইয়াত ধৰক আপোনাৰ শিলাময় হোৱাৰ কাৰণে আপোনাৰ টিউবৱেল পুতিব নোৱাৰে, দমকল পুতিব নোৱাৰে, কুঁৱা হেৰি কৰিব নোৱাৰে। ক'ৰবাত থাকে যদি খুব একেবাৰে তেনেই কম কুঁৱাৰ সংখ্যা। গতিকে এই পাহাৰৰ পৰা যি এনেকৈ কোনো সুৰেৰে যি একেবাৰে নিৰ্মল পানী বৈ আহে, সেই নিৰ্মল পানীখিনি তেওঁলোকে ইয়াৰ বাসিন্দাসকলে ধৰে, বিভিন্ন ধৰণে ইয়াত ধৰে। কেতিয়াবা পাইপ লগাই, নহ'লে বাঁহৰ এটা খোজ মাৰি দিয়ে শিলত। এই দেখিছেনে এইটো কি সুন্দৰৰ পৰা আহিছে। এই পানীখিনি কিন্তু যথেষ্ট ঠাণ্ডা। আপুনি যদি হাতেৰে চুবলৈ যায় তেতিয়াহ'লে একদম বৰফৰ দৰে ঠাণ্ডা চেঁচা পানী, একদম নিৰ্মল পানী। এয়া ব'লক আমি সকলো ঘৰ আঁৰে আমি সেউজীয়াৰ মাজে মাজে আমি গৈ আছোঁ লংডিঙলৈ বুলি, য'ত আকাশ চোৱাৰ এই যাত্ৰাত আপোনালোককো আমি আমাৰ সহযাত্ৰী কৰিছোঁ। আৰু আমাৰ লগতে আপোনালোকেও এই ভিডিঅ'টিৰ জৰিয়তে আপুনি লংডিঙৰ যাত্ৰাপথৰ যি নৈসৰ্গিক দৃশ্য, সেই দৃশ্য আপোনালোকে উপভোগ কৰক। ইয়াত দেখিছে যে আন্ধাৰ হৈছে কাৰণ ইটো পাহাৰে মানে আমাক ছাঁ দিছে। এটা আপোনাৰ কেতিয়াবা এনেকুৱাও হয় যে ইটো পাহাৰত পোহৰ পৰি থাকে কিন্তু পাহাৰটো ডাউনৰ ইটো পাহাৰত কিন্তু সম্পূৰ্ণ আন্ধাৰ। বা কেতিয়াবা এনেকুৱাও হয় যে ইটো পাহাৰত আপোনাৰ ৰ'দ দি আছে, পোহৰ হৈ আছে, ইটো পাহাৰত কিন্তু একদম টোপাল পিঠা বৰষুণ দি আছে। তো গতিকে যিসকলে বাইক লৈ আহে সেইসকলে যাতে ইয়াত আপোনাৰ ৰেইনকোট যাতে লৈ আহে। গাড়ী আনিলেতো একো কথা নাই, তেওঁলোকৰ হেৰি নকৰে। এতিয়া ব'লক আমি গৈ আছোঁ, আমি দেখাই যাম সকলো ঘৰ আমি আঁৰে যাত্ৰা কৰি আছোঁ লংডিঙলৈ বুলি। দেখিছেনে গৈ আছোঁ এয়া আমি ৰৈছোঁ, অলপ আপোনালোকক দেখাম। অলপ ৰৈছোঁ, ভাগৰ লাগিছে বোলে পাইলটৰ, আৰু আপোনালোকক দেখাম কিমান তলৰ পৰা আমি আহিছোঁ। দেখাম একদম তলৰ পৰা নামি ক'ত কেনেকৈ আহিছোঁ ন। কিমান পাক দিলোঁ জানো, কিমান পাক দি আহি ওপৰত। কিমান কিলোমিটাৰ হ'ব, কিমান ওপৰত আছোঁ আমি। বনাইছে কিন্তু দেই, মামুলি কাটিং হৈছে নেকি, অলপ কটা নাই। কিমান দিন লাগিছে যে দেখিছেনে 3 বছৰত এই ৰাস্তাটো ইমান পাহাৰ কাটি ৰাস্তা বনাই শেষ কৰি দিছে। আৰু আমাৰ ফালে অসমত
আৰু 4 লেনটোতো আজি কিমান বছৰ হ'ল শেষ কৰিব পৰা নাই ইয়াৰ দৰেতো পাহাৰ কাটিব লগা হোৱা নাই ইয়াত ইমান দূৰ পাহাৰ কাটি মাত্ৰ 3টা বছৰত নেশ্যনেল হাইৱে এইটো বনাই ক্লিয়াৰ কৰি দিছে চাওক ইয়াত কামবিলাক কিমান ফাষ্ট হয় ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান আমাতকৈ বহুত ওপৰত আৰু আমাৰ অসমৰ ক্ষেত্ৰত যথেষ্ট এটাৰ একোৱেই মানে আপুনি কম্পেয়াৰ কৰিব নোৱাৰে সেইকাৰণে আচলতে ডেভেলপ হৈছে অৰুণাচল বহুত ডেভেলপ হৈছে ইয়াত বলক আকৌ আমি দেখাইছোঁ ইয়াত পাহাৰ কাটি এই বনাইছে গতিকে এইটো শ্লপিং কৰিছে দেখি যথেষ্ট ভাল লাগিছে এইফালে ছাইডত এইকেইটা পাহাৰ একদম কিমান সুন্দৰ লাগিছে এয়া শুকুলা মেঘ পাহাৰ আমি গৈ আছোঁ এইটো বৃহৎ টাৰ্ণিং এইটো টাৰ্ণিং লৈ আকৌ এই টাৰ্ণিংটো দেখিছে না এইটো নামিছোঁ জাষ্ট আকৌ এটা টাৰ্ণিং ষ্টাৰ্ট হ'লেই গতিকে বহুত যথেষ্ট সাৱধান যিসকল আহে দেখিছে আকৌ টাৰ্ণিং নতুনকৈ বনাইছিল আৰু বেছি সময় নাই তেতিয়া আহি চাইছোঁ 2খন গাড়ী পৰি আছে তলত কিমান তলত ফালৰ পৰা আহি এনেকৈ ৰাউণ্ড দি আৰুতো গৈয়ে থাকিব লাগিব আৰু আছে এনেকুৱা কিমান কেইবাটাও পাহাৰ আছে না ইয়াত টুকুৰাকৈ সেইকাৰণে নৰ্থ ইষ্টৰ কাৰণে মানুহবোৰ পাগল এইটো ইমান যিমান ধুনীয়া নেচাৰেল মানে এইটো যিটো স্নেহ ক'ত পাবা এনেকুৱা নেচাৰ আমি টাৱাৰ দেখিছে কিমান ওপৰত অকণমান লংডিঙৰ পৰা ঘূৰি আহি সেই টাৱাৰডাল পাইহি দেই তাৰপিছত মই গাঁওখন যে দেখাইছিলোঁ সেইখন এই গাঁওখনৰ গাঁওবুঢ়াটো লৈ গ'ল সেইকাৰণে কালি প্ৰটেষ্টটো হৈছিলে তাৰমানে Yang Juya. Longding to. এয়া আপোনালোকে চাওক কি সুন্দৰ এক প্ৰাকৃতিক মনোমোহা দৃশ্য পাহাৰ দেখিছেনে আপোনালোককো দেখিছোঁ চাওক এয়া শুকুলা মেঘ ওপৰত আৰু আমি গৈ আছোঁ আকাশ চুবৰ বাবে এয়া আকাশ চোৱাৰ এক যাত্ৰা আৰু আপোনালোকো এই যাত্ৰা পথৰ সমভাগ কৰিছে দেখিছে চাফ চিকুণ হৈ আছে তাত খেতি কৰিব সেইকাৰণে দেখিছোঁ যথেষ্ট কষ্ট কৰে মানুহখিনি ইয়াৰ বাসিন্দাসকল যথেষ্ট কষ্ট কৰে পানীৰ কষ্ট যোৱাৰ কষ্ট খেতি কৰাৰ কষ্ট সেই চফা গোটেই খেতিৰ কাৰণে চফা কৰি থৈছে কেইদিনমানৰ আগত এইখিনি জ্বলাই দিছে পুৰণা খেতি এতিয়া আকৌ গম মাকৈ কৰিলে আৰু বেছি দূৰ নাই আমি পামহি আৰু এতিয়া আৰু খুব বেছি 2-এটা পাহাৰ আমি পাৰ হোৱাৰ পাছত আমি লংডিং আমি পামগৈ আপোনালোকে দেখাইছোঁ এতিয়া আন্ধাৰ হৈছে বৰষুণ পৰিছে আৰু বেছি দূৰ নাই ওখ পাহাৰটো পাৰ হৈয়ে আমি আৰু নেক্সট লংডিং পামগৈ তলত আছে সেয়া তলত দ খাৱৈ যিমান পাৰোঁ দেখাইছোঁ আপোনাক আপোনালোকে যদি আহে গোটেই ট্ৰিপটো আপোনালোকে এনজয় কৰিব পাৰিব সেউজীয়াৰ সৈতে প্ৰাকৃতিক মনোমোহা এক দৃশ্য মানে গোটেই ট্ৰিপটো আপুনি এনজয় কৰিব পাৰিব গতিকে আহক এই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এডোখৰ ভাল লগা প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা এই জেগাডোখৰলৈ আহক লংডিং চবেইতো কৈ আছে লংডিং আপোনালোকো আহক মইতো কেমেৰাত দেখাইছোঁ সকলোখিনি বস্তু দেখাবলৈ অসুবিধা আৰু পিকনিক স্পট আছে যথেষ্ট পিকনিক স্পটকেইটা মই এতিয়া যোৱা নাই কাৰণে দেখুওৱা নাই আপোনালোকক মই পিছত দেখাম মই ইয়াত 2 দিন ষ্টে হ'ম গোটেই বস্তুখিনি মই আপোনাৰ কেমেৰা কভাৰেজ কৰি আপোনালোকক মই ভিডিঅ' দি থাকিম এতিয়া মাত্ৰ ৰাস্তাটো দেখাইছোঁ তাৰপিছত পিকনিক স্পট দেখাম জেগাবিলাক দেখাম আৰু বেছি সময় নাই আমি জাষ্ট 2টামান টাৰ্ণিং ল'ম আৰু 2টামান পাৰ হ'লেই আমি সিপাৰে আমি লংডিং যে দেখিছোঁ ওখ পাহাৰটো
সেই তাতেই লংডিংখন আছে, ওপৰত আছে, যথেষ্ট ওপৰত আছে। আমি গৈ একোটা সেই ওপৰৰ পাহাৰটোত উঠিমগৈ, ওপৰৰ সেই টিপটোত আমি লংডিং টাউনখন আছে। তাতে বজাৰ বহে, যথেষ্ট ডাঙৰ বজাৰ বহে। এতিয়া গাড়ী আহিছে আৰু আগত আমি টাউন এৰিয়া পাইছোঁ, সেইকাৰণে গাড়ী গৈ এখন লগ পাইছোঁ, গৈ আছোঁ। আৰু বেছি সময় নাই, আমি এইটো টাৰ্ণ ল'ম আৰু এটা দুটা টাৰ্ণ লৈ আপোনাক পালোহি আৰু লংডিং আমি পালোহি। এয়াই আছিল যাত্ৰাপথ, আকাশ চোৱাৰ যি যাত্ৰা এয়াই। আৰু ইয়াত আমি যিমানখিনি আমি উপভোগ কৰিলোঁ, আপোনালোককো সেই তাৰ আমি ভাগ দিবলৈ আমি চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো আপুনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ভিডিঅ' অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ এনেকুৱা প্ৰাকৃতিক পৰিৱেশ সমল থকা বিভিন্ন ধৰণৰ ভাল জেগা চাবৰ কাৰণে যদি চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু ঘণ্টিৰ বেলটো আপুনি দবাই দিব। তেতিয়া এনেকুৱা জেগা নতুন ভিডিঅ' যেতিয়া আকৌ বনাম, নতুন জেগালৈ যেতিয়া মই যাম, তেতিয়া সেই ভিডিঅ'টো আপোনালোককো মই ভিডিঅ'ৰ মাধ্যমেৰে সেই জেগাডোখৰ বিষয়ে জনাবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। এতিয়া আমি পালোহি, এই যে দেখিছে আমি এইটো টাউনৰ জাষ্ট চেকপোষ্ট আজি নাই, চেকপোষ্ট। এই চেকপোষ্টৰ পৰা সেই ওপৰত এটা পাহাৰ দেখিছে, সেই পাহাৰটো লংডিংখন আছে, মই আপোনাক দেখাইছোঁ। সেই ওপৰত যিটো দেখিছে, সেই পাহাৰটোৰ ওপৰত পাহাৰ। গতিকে আপোনালোকে ক'লোঁ আহিব লংডিঙৰ এই নিখুঁত দৃশ্য উপভোগ কৰিবলৈ। ধন্যবাদ। জয় আই।